নমস্কাৰ বন্ধুসকল মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো ধুনীয়া ধুনীয়া কাপোৰে ধুনীয়া নতুন কনসেপ্টৰ আপুনি কাপোৰ এই চেনেলটো দেখিবলৈ পোৱা যাব আপোনালোকৰ এই ভিডিওটোত এতিয়ালৈকে আপোনালোকে যিসকল দেখি আছে হেয়া হৈছে নুনিপাতৰ মেখেলা চাদৰ নতুন কালাৰ নতুন কনসেপ্ট নতুন ডিজাইন টোটালি ইউনিক এইবিলাক হৈছে চাৰিডলীয়া সূতাৰে বনোৱা আমাৰ মাটিশালৰ নুনিপাত পিওৰ নুনিপাত কাপোৰ কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে ডিজাইন চাই যদি পছন্দ কৰে তেন্তে আপুনি মোক কন্টেক্ট কৰিব পাৰিব এই কাপোৰযোৰ ধৰক নীলা সূতাৰ চিয়াহী নীলা বহুত ধুনীয়া কাপোৰ এইযোৰ লগতে এইযোৰ আছে যেনবা অলিভ গ্ৰীনৰ তেনেকে বহুত ধুনীয়া নুনিপাতৰ কাপোৰ এইযোৰ ৰাণী কালাৰৰ যথেষ্ট ধুনীয়া কাপোৰ আপুনি যথেষ্ট ধৰণৰ নুনিপাতৰ কাপোৰ আপোনালোকে পোৱা যাব যেটো কন্টেক্ট নাম্বাৰ দিয়া হৈছে সেই কন্টেক্ট নাম্বাৰ টুত আপোনালোকে হোৱাটসএপ নাম্বাৰো আছে হোৱাটসএপ কৰি মোক প্ৰাইস দিব পাৰে আৰু ধুনীয়া বেলেগ কাপোৰৰ ফটো আপোনালোকক মই দিব পাৰিম যদি মোৰ এই ভিডিওটো আপোনালোকৰ পছন্দ লাগিছে তেন্তে হলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব মোৰ ফিউচাৰ যিবিলাক নটিফিকেশনছ আছে তেতিয়া আপোনালোকৰ ইউটিউব পেজলৈ আহি থাকিব ধুনীয়া মেখেলা চাদৰৰ ফটো ছবি আপোনালোকে পাব আৰু আপোনালোকে যদি ইচ্ছুক হয় তেন্তে হলে তলত থকা নম্বৰটোত আপোনালোকে হোৱাটসএপ কৰিব পাৰে কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে বেলেগ কাপোৰ যদি চাব ইচ্ছা কৰে চাব পাৰে এইবিলাক ধুনীয়া কালাৰৰ নুনিপাত কাপোৰ এইযোৰ গাড়ী দিয়া কাপোৰ হয় এতিয়া এইযোৰ হৈছে পলিপাতৰ হেভি কাপোৰ পিওৰ পলিপাতৰ হেভি কাপোৰ এইযোৰ হৈছে আপোনালোকৰ নুনিপাতৰ কাপোৰ হয় বন্ধুসকল আপোনালোকে ধুনীয়া কাপোৰৰ ফটো যথেষ্ট পাব মোৰ এই সাইটটোতে আপোনালোকে চাব পাৰে এইযোৰ ওয়াইন কালাৰৰ এযোৰ নুনিপাত হয় বন্ধুসকল গতিকে আপোনালোকে যদি পছন্দ কৰে তেন্তে হলে মোক জনাব আৰু লাইক আৰু শেয়াৰ কৰিবলৈ বন্ধুসকল পাহৰি নাযাব এইযোৰ অলিভ গ্ৰীন এইযোৰ টছ মুগাৰ কাপোৰ হয় চাওকচোন ডাঙৰ আচল বুলি কোৱা হয় ডাঙৰ আচলৰ টছ মুগাৰ কাপোৰ নুনিপাতৰ ইউনিক কাপোৰ এইযোৰ আকৌ এইযোৰ হৈছে এইযোৰ পলিপাতৰ কাপোৰ হয় পিওৰ পলিপাত বিলাক একচুয়ালি একেবাৰে পাতৰ কাপোৰ জানেই লাগে এইবিলাকো পলিপাত কাপোৰেই হয় পাতৰ কাপোৰ আৰু পলিপাত পিওৰ হলে আপোনালোকে একো ডিফাৰেন্স নাপাব পাৰ্থক্য নাপাব যথেষ্ট ধুনীয়া কাপোৰ এইযোৰ বন্ধুসকল আপোনালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ভিডিওটো দেই থ্যাংক ইউ